বিদ্যালয়ৰ সংখ্যা প্ৰায় ২,২০০ অত্যাধিক আশে-পাশে হ'ব। ই অসম চৰকাৰৰ এক সাফল্য হিচাপে প্ৰতিবদ্ধ হ'ব। এইখিনিতে আমি অসম চৰকাৰক অনুৰোধ জনাব বিচাৰোঁ যে অসম চৰকাৰে শিক্ষাৰ মানদণ্ড উন্নত কৰাৰ স্বাৰ্থত তলত উল্লেখ কৰা আমাৰ বাস্তৱসন্মত দাবীসমূহ কাৰ্যকৰী কৰক। ৰাজহুৱা দাবী: শিক্ষক কৰ্মচাৰীৰ নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণা পেঞ্চন নীতি প্ৰৱৰ্তন কৰা হওক। 2. উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নীত কৰাৰ লগতে বিদ্যানগৰসমূহৰ পুতৌ লগা অৱস্থা নিৰাময় কৰা হওক। 3. শিক্ষক কৰ্মচাৰীৰ বাবে চিকিৎসা আঁচনি প্ৰৱৰ্তন নোহোৱা পৰ্যন্ত ঔষধৰ বৰ্ধিত মূল্যৰ প্ৰতি লক্ষ্য ৰাখি চিকিৎসা ভাত্তা মাহে 600 টকাৰ পৰিৱৰ্তে 3,000 টকালৈ বৃদ্ধি কৰা হওক। শিক্ষক কেন্দ্ৰিক দাবী: 4. বিষয় শিক্ষক বা স্নাতকোত্তৰ শিক্ষকৰ লগতে অধ্যক্ষ উপাধ্যক্ষৰ খালী পদসমূহ পূৰণ কৰা হওক। 5. টিউটৰসকলক শিক্ষক হিচাপে মৰ্যাদা দিয়া হওক। 6. বিষয় শিক্ষক বা স্নাতকোত্তৰ শিক্ষকসকলক পে গ্ৰেড 3 ৰ পৰা পে গ্ৰেড 4 লৈ উন্নীত কৰা হওক আৰু এই পদৰ নামকৰণ প্ৰৱক্তা কৰা হওক। 7. শিক্ষকৰ বাবে আৰ্জিত ছুটি বছৰি 300 দিন নিশ্চিত কৰাৰ লগতে প্ৰথম আৰু তৃতীয় সপ্তাহৰ শনিবাৰে বন্ধ দিয়াৰ ব্যৱস্থা কৰা হওক আৰু লগতে দ্বিতীয় চতুৰ্থ শনিবাৰে পাঠদানৰ সময় সংকুচিত নকৰাকৈ সম্পূৰ্ণ দিনৰ পাঠদান ব্যৱস্থা কৰা হওক, যাতে শিক্ষকসকলেও অৱসৰকালীন ছুটিৰ সুবিধা 300 দিন লাভ কৰিব পাৰে। 8. বিষয় শিক্ষক বা স্নাতকোত্তৰ শিক্ষক নিযুক্তি দিয়াৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ পৰা নিয়মীয়া স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা স্নাতকোত্তৰ ডিগ্ৰীক অগ্ৰাধিকাৰ দিয়াৰ ব্যৱস্থা কৰা হওক। 9. অধ্যক্ষ উপাধ্যক্ষ বিষয় শিক্ষক বা স্নাতকোত্তৰ শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত দূৰ শিক্ষাৰ জৰিয়তে বিশ্ববিদ্যালয় আয়োগৰ মান্যতা বা অনুমোদন নথকা স্নাতকোত্তৰ ডিগ্ৰীধাৰীক আবেদন কৰাৰ সুযোগ দিয়া বন্ধ কৰা হওক। অধ্যক্ষ উপাধ্যক্ষ নিৰ্বাচনৰ বেলিকা স্নাতকোত্তৰ শিক্ষক পদত নিযুক্তি পোৱা তাৰিখৰ পৰা জ্যেষ্ঠতা নিৰূপণৰ ব্যৱস্থা কৰা হওক। অধ্যক্ষ উপাধ্যক্ষ নিযুক্তিৰ ক্ষেত্ৰত চাকৰি সেৱা বিধি 2018 বিধি নং 3 মতে জ্যেষ্ঠ শাখাম নীতি প্ৰয়োগ কৰা হওক। MACPS প্ৰাপ্তি ত্বৰান্বিত কৰা আৰু সৰলীকৃত কৰা হওক। শিক্ষকৰ চাকৰিকাল 62 বছৰলৈ বৃদ্ধি কৰা হওক। ছাত্ৰ ছাত্ৰী কেন্দ্ৰিক দাবী: দ্বাদশ শ্ৰেণী পৰ্যন্ত ছাত্ৰ ছাত্ৰীক বিদ্যালয় ঐক্যসাজ যোগান ধৰা হওক। 14. একাদশ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে সকলো বিষয়ত বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা হওক। 15. একাদশ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে বাৰ্ষিক খেল ধেমালি, বিভিন্ন প্ৰতিযোগিতা, আলোচনী আদিৰ বাবে বিদ্যালয়সমূহত প্ৰয়োজনীয় পুঁজি চৰকাৰে বাজেটত সন্নিৱিষ্ট কৰি বিদ্যালয়সমূহৰ যোগান ধৰাৰ ব্যৱস্থা কৰা হওক। সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰী সন্থা অসম চৰকাৰৰ এক স্বীকৃতিপ্ৰাপ্ত সন্থা। নীতি আদৰ্শৰ মাজেৰে চৰকাৰ তথা ৰাইজৰ সেৱাত ব্ৰতী আৰু আন্দোলন বহিৰ্ভূতভাৱে দৈনন্দিন কাম কাজ কৰা তথা নিজৰ অধিকাৰ সম্পৰ্কে সচেতন এটা শিক্ষক সন্থা। সন্থাৰ অন্তৰ্গত সৰ্বপ্ৰকাৰৰ সদস্যা আশাবাদী যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী মাননীয় ডক্টৰ মনোজ পেগু মহোদয়ৰ নেতৃত্বত উল্লেখিত দাবীসমূহ সমাধান হ'ব আৰু অসমৰ শিক্ষাখণ্ড উন্নতিৰ শিখৰত আৰোহণ কৰিব। সন্মানীয় সুধীবৃন্দ, বিগত শিলচৰ অধিৱেশন 2019-ৰ পিছত সন্থাৰ লগতে ৰাজ্যৰ শিক্ষক কৰ্মচাৰীয়ে সকাহ পোৱা কেইটিমান বিষয় এই সুযোগতে দাঙি ধৰিব বিচাৰিছোঁ।